কি লাগে তোক আকৌ নকাও আকৌ নালাগে পাতলাও মৰ্নিং গাইজ তো আজি এটা বিশেষ দিন আৰু ক্ৰেটিছ ভগলৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে জানে আজি এটা কি দিন আপোনালোকক নিমন্ত্ৰণ ইতিমধ্যে দিয়া হৈছিল গতিকে আপোনালোকে আহিবইতো আজি লগ পাম তো যোনে আহিব তো আজি আমাৰ হাতীৰ বিয়া মানে কি বুলি কয় তো আপোনালোকে সকলোকে নিমন্ত্ৰণ আগতে আমি দিছোৱে তো আৰু একবাৰ আজি মনত কৰি দিলো তো আজি আহি যাব আজি মানে মই কওঁতে কালি হ'ব দিয়কচোন আপোনালোকৰ মনত আছেই চাগে তো আহিব লগ পাম মাত দিব তো সেই কথা আৰু তো গাইজ আজি যাওঁ বলক হাতীৰ মোৰ বিয়াটোৱে কইনা নহয় বিয়া তো বলক আমি তালৈ যাওঁ আজি চব দেখাম বলক মই আহি পাইছোঁ মানে কি এতিয়া আমাৰ হাতীৰ ঘৰ আৰু চাকচোন গাইজ কিবা বনাইছি এইগিলাখন বনাইছি কিবা কাৰণে বনাইছি আৰু দেখছি না তো মই দেখাই দিছোঁ এয়া আমাৰ দৰা এই কিবা বকছো মানে সেই দেচোন আৰু বিয়াই বুলি ক'ব পাৰি কিন্তু বিয়া নহয় মানে লগুণ দিন আৰু আপোনালোকতো মাতচলে আহি যাব আৰু দেখাৰো আহিছে আমাৰ ছাবস্ক্ৰাইবাৰ দুই এটা গাড়ী চাড়ী লৈছি তো আপোনালোকো আহক কোনি আছে ন গাড়ী ময়ো আছোঁ আহিও আছি তো কিবা ক'ব নেকি আজি কওক ক'ব লাগে মানে ক'ব লগা নাই অলপ মনটো বেয়া লাগি আছে বেলেগ নহয় গাইছ ডিজেযোৰ আনিছিলোঁ লাইনটো নাই এতিয়া লাইনটো কাটি লৈছে সিহঁতে সেইটোৱে মোৰ মনত দুখ বাকী বেলেগ দুখ নাই বতৰটো ভাল কৰিলাক ভালেই লাগিল গোটাইখিনি আহিছে আৰু এটা আছে তো আপোনালোকে চাই থাকক বাকী আৰু আহিব ৰ'দটো অলপ বেছিকৈ দিছে চকুত পৰছি বাৰু আপোনালোকে যিকো কৈ থাকক তো আমাৰ এগলা ছাবস্ক্ৰাইবাৰ আছে আমাৰ ছাবস্ক্ৰাইবাৰ তো আহি পাইছি চব তো বলক আমি আগত দেখি যাওঁ ভিতৰত দেখি যাওঁ যিনো কি আছে অলপমান চাওঁ আন্ধাৰটো কোন আছা হয় তো গাইজ আমাৰ ছাবস্ক্ৰাইবাৰ কিবা ক'ব নেকি কওক কি বিয়ে মই কি কম মই আছোই চেনেলটো ছাবস্ক্ৰাইব কৰছ ন কি নাবা ছাবস্ক্ৰাইবাৰে আমাৰ কিন ছাবস্ক্ৰাইব কৰাৰ কথা সুধিম ন ছাবস্ক্ৰাইব কৰা গৈছি চাই ভাল লাগে না ভিডিঅ' সদায় চব ভিডিঅ' চোৱা এই মজা আজি কি বিয়া নেকি কাৰোবাৰ বিয়া নহয় লগুণদানী হাতীৰ হাতী জলহস্তি মাটিৰ প্ৰথম গাধৰ এটা লগুণদানী হাতীৰ মাক গাই আছে হাতী মাক হাতী চাচোন তাক চাচোন চুৰক আজিও লাজ নাই তাৰ দাইদাক গাইছ এই চোৰ বা DSLR ফটো উঠবো এনাইতো কেম্বা দেখি বাপু আমি এতিয়া হাতীৰ পানী তুলিব যাই আছো মানে কি মই মানে যাই আছোচোন দেখাইছো আপোনালোকক পাঁচশ দিশে আছে তো পানী তুলিব যাই আছো বলক হাতীটো আৰু যি ব্যস্তই আৰু সি সন্যাসী হৈ বহি আছে তথাপি লাজ নাই তাৰ তো গাইছ হাতীৰ মুটা লাগছিল মোক কৈছি মোৰ কাৰণে মুঠি আছোন মই কৈছো মই নৰো যাবা লাগিছিলেগে তাৰপিছত গুণাগুণি মাতছি মোৰ কাৰণে মুঠি আছোন হেই মই যাবা নৰো তই নিজে গেছি কি হ'ল শাস্তি
আৰু কি কৈছে সেইটো ক'বা নৰি গাইছ না হাতীৰ মান কোনি মুত পাৰব না গাইছ নৰে কোনেও নৰে ও ঠিক কি হো কি দিছি আগল দিছি ঘরক নাবি এই সিন তিন দেল পার যাবি তই যাবি তই আর হন্যা কি হয় তিনদিন ঘৰৰ পৰা আনিব নোৱাৰে একা বেছি অকমান সময় নাই বেছি কৈ আছে খালি ঘড়ি দিও নে মনে গেল ঘড়ি দিছি কোন দিছি কোনি দিছি বাইরে দে 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 পূজা কর 360 ধরে দাও ও স্যার কেন আছি হ্যাঁ খাইছ না খা কি লাগে তোক আকৌ নকাও আকৌ নালাগে পাতলাও কেইটা বাতি খা ঠান্ডা লাগছে মোর কি ওর পানি কমছে না খালর পানি আমার খালতে গাধু দে দে আমার অভ্যাস আছে কিন্তু আমার পানি ভয় নকৰো ঠাণ্ডা মানে ঢালি আলা মামা
ঠাণ্ডা ঠাণ্ডা তামাম ঠাণ্ডা লাগছে ও মাই বিয়া নাচতে ও ঠাণ্ডা দিনত বিয়া নাচতে মোৰ ও গৰমৰ দিনত বিয়া পাতিম মোৰ এই কাপোৰ জিগাত না মায়ের কথা কম করে বোন আসছে এনে কই নিয়া তো মায়ের পছন্দ দিয়ে মতে আনবে আসো দাদা কি হে খাব গুড্ডা খাওয়া না মই এটা ইণ্টাৰেষ্টিং কথা এটা কওঁ আজি 100 বানৰো প্ৰথম কথা তো গাইজ 1 কেজি চুবানৰো সেইটো 1 নম্বৰ এয়া দি থৈ দিছিলা আৰু খালি চুবা পাৰি তাৰমানে ইমানটো চুবা নোৱাৰি ন আৰু 2 নম্বৰ কথা ই একো বস্তু খুজি খাব নোৱাৰে একো বস্তু খুজি খাব নোৱাৰে পানী পিয়াল হ'লেও খুজি খাব নোৱাৰে একো বস্তু খুজি খাব নোৱাৰে যোনে যি দে খাব লাগিব এতিয়া কেনে লাগছে অনুভূতিটো আপোনাৰ অনুভৱ ভালো লাগছে অনুভৱ দেখে নাই এই অনুভব মজা ফিলিংস উইথ হ্যাপি গাইস সামান আমি আৰু ল'ব লাগিব মানে গাইস বেলে এখন নহয় লাইসেন্স দিছিতে ঘৰক তিৰি লৈ লমাই এখন নকৰো বঢ়িয়া